গোৱা বুলি ক'লে আমাৰ মনত ভাহি উঠে সাগৰৰ পাৰৰ বিচবিলাক, সুন্দৰী যুৱতীবিলাক আৰু বাহিৰ ৰাজ্যৰ বা বহিদেশৰ পৰ্যটকবিলাক। সকলোৱে নিজৰ জীৱনত গোৱাৰ দৰে এখন সুন্দৰ জেগা যাবলৈ বহুত মন থাকে। কিন্তু আজি এইটো ভিডিঅ'ত মই এনেকুৱা ধৰণৰ এটা কথা ক'বলৈ গৈ আছোঁ যোনটো বিষয়ে হয়তো বহুতে নাজানে। আমাৰ ভাৰতবৰ্ষখন 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীন হৈছিলে। কিন্তু আপুনি গম পায়নে যে গোৱাখন 1961 চনতহে স্বাধীন হৈছিলে। কথাটো শুনিবলৈ একেবাৰে আছে হয়, কিন্তু সেয়াই সত্য। আহকচোন আৰম্ভণিৰ পৰা শেষলৈ গোটেই কথাখিনি আমি জানি লওঁ। 1498 চনত ভাস্কো ডি গামাই সমুদ্ৰপথে ভাৰতত উপস্থিত হয়। ইয়াৰ পাছত ইউৰোপীয় শক্তিসমূহে ভাৰতত বাণিজ্য আৰম্ভ কৰে। মছলা আৰু বাণিজ্যৰ বাবে গোৱা অত্যন্ত গুৰুত্বপূৰ্ণ ঠাই আছিল। 1510 চনত আলফা নদী এলবাৰ্টে বিজানেৰ চুলতানৰ পৰা গোৱাখন দখল কৰে আৰু তাৰ পাছত গোৱাত পৰ্তুগালৰ উপনিৱেশ হৈ পৰে। অৰ্থাৎ ভাৰতবৰ্ষৰ বাকী জেগাবিলাকত ইংৰাজৰ শাসন চলিছিলে, কিন্তু গোৱাত স্পেচিয়েলি পৰ্তুগীজসকলৰ শাসন চলিছিলে বা কলনাইজেশ্যন হৈছিলে। পৰ্তুগীজসকলে গোৱাত বহুতো গীৰ্জা, দুৰ্গ আৰু নতুন ধৰণৰ নগৰ সংস্কৃতি গঢ়ি তুলিলে। কিন্তু ইয়াৰ লগতে তেওঁলোকে সাধাৰণ জনতাৰ ওপৰত বহুত কঠোৰ নিয়ম প্ৰয়োগ কৰিছিলে। বহু ক্ষেত্ৰত স্থানীয় লোকসকলৰ ওপৰত অত্যাচাৰ চলাইছিল আৰু ধৰ্মান্তৰণ কৰি তেওঁলোকক মানসিকভাৱে নিৰ্যাতন কৰাও বহু অভিযোগ উঠিছিলে। চন আছিল 1947। ভাৰতে স্বাধীনতা লাভ কৰিলে। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু। ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্ত হোৱাৰ লগে লগে কিন্তু গোৱা আৰু দমন দিউত ইতিমধ্যে পৰ্তুগালৰ শাসন চলি আছিলে। ভাৰত চৰকাৰে প্ৰথমতে শান্তিপূৰ্ণভাৱে সমস্যা সমাধান বিচাৰিছিল। তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু ডাঙৰীয়াই পৰ্তুগালৰ যোনগৰাকী প্ৰধানমন্ত্ৰী আছিল এণ্টনিঅ' ডি অলিভাৰ চেলজাৰ, তেওঁ গোৱা এৰিবলৈ প্ৰস্তাৱ দিছিলে, কিন্তু তেওঁ মানি নল'লে। ইয়াৰ ফলত গোৱাৰ যিসকল স্থানীয় বাসিন্দা আছিলে তেওঁলোকে স্বাধীনতাৰ বাবে পূৰ্ণ ডিমাণ্ড কৰিবলৈ আৰম্ভ কৰিলে। গোৱাৰ বহুতো স্বাধীনতা সংগ্ৰামী পৰ্তুগীজ শাসনৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছিলে। বহুতকেইজন নেতা এই আন্দোলনত একদম গুৰি ধৰিছিলে। 1946 চনত ৰাম মনোহৰ ডাঙৰীয়াই গোৱাত আন্দোলন আৰম্ভ কৰাত সাধাৰণ মানুহে বিশাল সঁহাৰি জনায়। বহুতো হত্যাগ্ৰহীয়ে গোৱাক মুক্ত কৰাত প্ৰচুৰ আন্দোলন কৰে। পৰ্তুগীজ সেনাই বহু ক্ষেত্ৰত গুলীচালনা কৰে আৰু বহু আন্দোলনকাৰী নিহত হয়। অপাৰেশ্যন বিজয় শেষত ভাৰত চৰকাৰে সামৰিক অভিযানৰ সিদ্ধান্ত লয়। 1961 চনৰ 18 ডিচেম্বৰ তাৰিখে ভাৰতীয় সেনাই অপাৰেশ্যন বিজয় আৰম্ভ কৰে আৰু এই অভিযানত নৌসেনা, স্থল সেনা আৰু বায়ু সেনাই তিনিওৱে একেলগে যুটীয়ভাৱে অংশগ্ৰহণ কৰে। মাত্ৰ 34 ঘণ্টাৰ ভিতৰতে পৰ্তুগীজ বাহিনী পৰাজিত হয়। 19 ডিচেম্বৰ 1961 তাৰিখে গোৱা মুক্ত হয় আৰু ভাৰতৰ অংশ হিচাপে পৰিগণিত হয়। তেতিয়াৰ পৰ্তুগীজ গভৰ্ণৰ এণ্টনিঅ' চিলভাই আত্মসমৰ্পণ কৰে আৰু সেই দিনটো গোৱাত গোৱা লিবাৰেশ্যন ডে হিচাপে উদযাপন কৰা হয়। গোৱাই স্বাধীনতা লাভ কৰাৰ পাছত দীঘলীয়া দাবীৰ পাছত 1988 চনৰ 30 মে' তাৰিখে গোৱাক ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হিচাপে ঘোষণা কৰা হয় আৰু গোৱাৰ ভাৰতৰ 25তম ৰাজ্য হয়। গোৱাৰ ৰাজধানী হৈছে পানাজী, আনহাতে দমন আৰু দিউক পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে পৰিগণিত কৰা হয়। গোৱাৰ ইতিহাস ভাৰতৰ স্বাধীনতা আৰু জাতীয় ঐক্যৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। প্ৰায় 450 বছৰ বিদেশী শাসনৰ অধীনত থকাৰ পিছতো গোৱা শেষত ভাৰতৰ অংশ হয়। শান্তিপূৰ্ণ আলোচনা, স্বাধীনতা আন্দোলন আৰু শেষত সামৰিক অভিযান, এই সকলোৰে সমন্বয়ত গোৱাৰ মুক্তি সম্ভৱ হৈ উঠিছে। আজি গোৱা কেৱল পৰ্যটনৰ বাবে বিখ্যাত নহয়, বৰঞ্চ স্বাধীনতা সংগ্ৰাম আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবেও এক গুৰুত্ব বহন কৰি আহিছে। আপোনালোকৰ যদি গোৱা জীৱনত এবাৰ হ'লেও যাবলৈ মন আছে, কমেণ্ট ডাউন কৰিব আৰু মই কমেণ্টটো ৰিপ্লাই কৰিবলৈ যত্ন কৰিম। এনেকুৱা ধৰণৰ বহুত ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে পাবলৈ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইচ ডে।